এবাৰ কৈছোঁ নাই এখন হাবিত দেই এখন হাবিটোত সেই জীৱ জন্তু নাথাকে জানো মানে জংঘল বুলি ক'লে মানে হাবি বুলি ক'লে মানে জীৱ জন্তু ধেৰ থাকে তাৰ এটা বাঘ আছিলে বুজিছ সেই বাঘটো একদম হেৰি টাইপৰ মানে ই কেনেকুৱা টাইপৰ মানে ই তাৰমানে নিজকে তাৰমানে বিৰাট হেৰি কৰি ফুৰে মানে ফিতাহি টাইপৰ তাৰপাছত ই একদম এদিন মোকনো বনৰ ৰজা কোনে মানে চাওঁচোন আজি চবকে সুধি চাম বুলি মনে মানে ভাবি টেষ্ট কৰিম বুলি ভাবি আছে মানে তাৰপাছত ই কি কৰিলে বনৰ ৰজাই ৰাতিপুৱা ওলাই গ'ল নহয় ওলাই গৈ মানে একদম যিমান যাকে পাইছে তাকে হৈছে এই বনৰ ৰজা কোন বুলি জন্তুবোৰক একদম প্ৰথমতে একদম কোনোবাই কিবা চৰি আছে হৰিণা এটা চৰি আছিলে হৰিণাটোক দেখিলে নহয় এই হৰিণ ইদৰ ই একদম আহিছে আৰু বনৰ ৰজা কোন কৈছে আপুনি মহাৰাজ আপুনি এনে বুলি কৈছে সি বিৰাট ভাল পাইছে বিৰাট ফূৰ্তি পাইছে মোক মানে বুলি আকৌ গৈছে আকৌ শিয়ালটোক লগ পাইছে এই শিয়াল বনৰ ৰজা কোন বুলি কৈছে তাৰপাছত শিয়ালটো ভয় খাই আপুনিয়ে মহাৰাজ আপুনিয়ে বুলি কয় একদম সেই যিমান যি যাকে তাকে লগ পাই গৈছে একদম ভালুক চালুক কি আছে ফুলি গৈ আছে আৰু গৈ একদম এনেকৈ গৈ আছে যাকে পাইছে তাকে সুধিছে চবেই আপুনি বুলি কৈ আছে নহ'লেতো তাক খাই পেলাব ন ইয়াৰ ডেঞ্জাৰ বস্তুটো তাৰপাছত শহাপহু এটা চৰি আছিলে এহাল ঐ শহা বনৰ ৰজা কোন বুজিছে নাই যি মাত চাত ডাঙৰকৈ ওলাইছে বনৰ ৰজা কোন একদম আপুনি মহাৰাজ আপুনি বুলি কৈছে তাৰপাছতে একদম শহাকেইটাক সুধিছে চবকে সুধিছে ওচৰতে হাতী এটা চৰি আছিল নহয় শহাকেইটাৰ ওচৰতে ইটোতো হাতীটোকো সুধিব লাগিব হাতীটোকো সুধিব লাগিব লাহেকৈ গৈ মেলি হাতীটোক সুধিছেগৈ নহয় দমত সুধিছে এই হাতী বনৰ ৰজা কোন বুলি কৈছিল হাতীটো একো নাই কোৱা দেই আহিলে তাৰ ওচৰলৈ লাহেকৈ হুৰডাল দাঙিলে ধৰিলে নহয় হুৰডালে পকাই একদম মাৰি ফেলিলে ধৰিছে ভাগ একদম জেগাত পৰিলেগে ঢাক পৰিছেগৈ অলপতে পাছত কেকাই জেগাই ওলাইছে হাতীটোৰ ওচৰত নেজানো বুলি ক'ব লাগে বোলে এনেকৈ দলিমাৰি এনেকৈ দলিমাৰি থৈ নিলে